हेलो बंधुসকল नमस्कार बंधुসকল आज এটা নতুন ভিডিও আপোনাৰ ওচৰত আহিছো এটো ভিডিওত ৰেলৱে বিভাগত কিছুমান নিযুক্তি ওলাইছে তাৰ বিষয়ে আপোনালোকে কেনেকৈ আবেদন কৰিব কিমান যোগ্যতা লাগিব কি লাগিব কোটি বস্তু আপোনালোকৰ এটো ভিডিওতে গম পাব ৰেলৱে বিভাগত বিশাল নিযুক্তি আবেদনৰ মাসুল নাই কোনো ধৰণৰ আপোনালোকে আবেদন কৰিব পাৰিব ইষ্টাৰ্ণ ৰেলৱে ৰিক্ৰুটমেন্ট 2024 ৰেলৱে বিভাগত বিশাল নিযুক্তি কোনো আবেদন মাসুল নাই ইয়াৰ সম্পূৰ্ণ আপোনালোকে ভিডিওটো পাব ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লব এটো চেনেলতে আপোনালোকে সকলো ধৰণৰ চাকৰিৰ আপডেট পাই থাকিব প্ৰত্যেক 3 দিন পিছে পিছে আপোনালোকে ভিডিও পাব যি জব আহিছে প্ৰাইভেট হওক বা চৰকাৰী হওক আপোনালোকে আপডেট পাই থাকিব লগতে আপোনালোকক জনাও যে এটো যেটো ওয়েবসাইট আছে কেৰিয়াৰ জব পৰ্টেল অনলাইন.in ইয়াতে আপোনালোকৰ সকলো ধৰণৰ আপডেট পাই থাকিব প্ৰাইভেট জব চৰকাৰী জব কোৱেশ্চন পেপাৰ ৰিজাল্টস সকলো ধৰণৰ ইয়াতে পাই থাকিব ইয়াতে আপোনালোকে দেখাব ইয়াতে আপোনালোকৰ যেটো ওয়েবসাইট আছে এটো ওয়েবসাইটৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে ভিজিট কৰিব এটো ওয়েবসাইটত আহিব এটো ওয়েবসাইটত আপোনালোকে দেখা পাব ইয়াতে আহিবলগিয়া এড্ৰি 2.0 সেকশন দিয়া আছে এড্ৰি 2.0 ইবুকস দিয়া আছে আপোনালোকে বাই কৰিব পাৰিব পঢ়িব পাৰিব ইয়াতে বহুত ফেসিলিটি আছে এটো ওয়েবসাইটত আপোনালোকে সেভ কৰি ৰাখিব পাৰিব লগত আপোনালোকে কও যে আমাৰ যেটো WhatsApp চেনেলৰ গ্ৰুপ আছে তাৰো লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে জয়েন কৰি ৰাখিব যাতে পাৰ ডে আপোনালোকৰ মোবাইলত জবৰ নোটিফিকেশন গৈ থাকে আৰু আপোনালোকে ইজিলি আৰামত এপ্লাই কৰিব পাৰে তো আজিৰ ভিডিওটো আৰম্ভ হ'ল হেতু ভিডিওটো হৈছে আপোনালোকৰ যেটো ইষ্টাৰ্ণ ৰেলৱে ৰিক্ৰুটমেন্ট 2024 ইয়াতে দেখাব চাকৰিৰ আকাংক্ষীসকলৰ বাবে নতুন ভাল খবৰ ইতিমধ্যে ইষ্টাৰ্ণ ৰেলৱে বিশাল খালী পদৰ বাবে কৰ্মচাৰী নিযুক্তি বুলি এক অধিসূচনা প্ৰকাশ কৰা হৈছে আবেদনৰ পদ্ধতি কি হ'ব বয়সৰ সীমা কি হ'ব মাহিলী দৰমহা কিমান হ'ব ইত্যাদি সকলো বিষয় আজি এটো ভিডিওত আপোনালোকে পাই যাব সো পদৰ নাম ইয়াতে ফাৰ্ষ্টত আপোনালোকক জনাও যায় ইয়াত নিযুক্তি হ'বলীয়া পদটোৰ নাম হৈছে গুডছ ট্ৰেইন মেনেজাৰ ঠিক আছে গুডছ ট্ৰেইন মেনেজাৰ আৰু সেকেন্ড হৈছে ইয়াতে মুঠ 108টা খালি পদ আছে ঠিক আছে গুডছ ট্ৰেইন মেনেজাৰত 107টা খালি পদ ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব হাওড়া কলকাতা মালদা আসানসোল চিত্তৰঞ্জন আদি পশ্চিম বংগৰ বিভিন্ন স্থানত চাকৰি স্থান হ'ব আপোনালোকে আবেদন কৰিব পাৰিব সো বয়সৰ সীমা এটো পদৰ কাৰণে উক্ত পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ বয়স সীমা সৰ্বাধিক 42 হিচাপে ৰখাব ইয়াৰ উপৰিও চৰকাৰী নিয়ম অনুসৰি ইয়াৰ প্ৰাৰ্থীৰ বয়স বা বিয়াৰ বাবে ৰেখা উপলব্ধ বয়সৰ বিষয়ে অধিক জানিবলৈ আপুনি সংস্থাটোৰ চাকৰি অধিসূচনা ডাউনলোড কৰি যেটো নেকি ৰিকুৱাৰমেন্ট এডভাৰটাইজমেন্ট বা নোটিফিকেশন বুলি কোৱা হয় মই দিয়া ৰাখিছো ইম্পৰ্টেন্ট সেকশনত ঠিক আছে দুই নম্বৰ যদি আপুনি এই পদৰ বাবে আবেদন কৰি চাকৰি পায় তেন্তে আপোনাৰ দৰমহা গভৰ্ণমেন্ট অনুসৰি দিয়া হ'ব গভৰ্ণমেন্ট ৰুলছ অনুসৰি আপোনালোকক যেটো চাকৰিৰ বাবদ আপোনাৰ যেটো স্যালাৰি হেতু দিয়া হ'ব এতিয়া শিক্ষাগত অৰ্হতা আপোনালোকে কিমান হ'ব লাগিব এই পদত আবেদন কৰিবলৈ চিন্তা কৰা সকলো ইচ্ছুক প্ৰাৰ্থীক এই পদৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে প্ৰাৰ্থীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত স্নাতক ডিগ্ৰী সম্পন্ন কৰিব লাগিব আপোনালোকৰ স্নাতক ডিগ্ৰী হ'ব লাগিব তেতিয়া তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব ইয়াৰ বিষয়ে অধিক বিষয় জানিবলৈ আপোনালোকে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিব পাৰে সো পূব ৰেলৱে নিযুক্তি 2024 প্ৰক্ৰিয়া উল্লেখিত পদসমূহৰ নিযুক্তি তিনিটা পদক্ষেপৰ জৰিয়তে কৰা হ'ব ঠিক আছে তিনিটা পদক্ষেপৰ জৰিয়তে কৰা হ'ব প্ৰথম সকলো কম্পিউটাৰ পৰীক্ষা হ'ব আপোনালোকে প্ৰথম যোনটো ষ্টেজ হ'ব হেতু হৈছে কম্পিউটাৰ পৰীক্ষা পূব ৰেলৱে নিযুক্তি 2024 তাৰ পিছত নথিপত্ৰ প্ৰশিক্ষণ তাৰ পিছত আপোনালোকৰ কম্পিউটাৰ সাকসেস হোৱাৰ পিছত আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব পৰীক্ষাৰ জৰিয়তে উপযুক্ত আৰু যোগ্য প্ৰাৰ্থীৰ নিযুক্তি দিয়া হ'ব ঠিক আছে অধিক বিৱৰণৰ বাবে আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে ভিজিট কৰিব পাৰে ইয়াৰ বাবে যেটো ইম্পৰ্টেন্স যেটো তাৰিখ দিয়া হৈছে আবেদনৰ আৰম্ভ হৈছে 27/5/2024 27 তাৰিখে আৰম্ভ হ'ব ঠিক আছে আবেদনৰ শেষ তাৰিখ হ'ব 25/6/2024 এতিয়ালৈকে আবেদন হোৱা নাই আপোনালোকে 27 তাৰিখৰ পৰা এইটো মাহৰ 27 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব সো আবেদন কেনেকৈ কৰিব ইয়াত আবেদন কৰিবলৈ অনলাইন আবেদন কৰিব লাগিব প্ৰথমে সংস্থাটোৰ অফিচিয়েল ওয়েবসাইটত গৈ পঞ্জীয়ন কৰক তাৰ পিছত সম্পূৰ্ণ ফৰ্মখন সঠিকভাৱে পূৰণ কৰক তাৰ পিছত সকলো অনুৰোধ কৰি নথি নিৰ্দিষ্ট আকাৰ অনুসৰি আপলোড কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়া শেষ নিৰ্দিষ্ট তাৰিখৰ সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব সো ইয়াতে আপোনালোকে ভালদৰে ইয়াতে যদি আপোনালোকে আমাৰ WhatsApp চেনেল বা গ্ৰুপত জয়েন কৰিব বিচাৰে WhatsApp গ্ৰুপ জয়েন ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু জয়েন হৈ যাব সো ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপোনালোকে দেখাব ইয়াতে rrc.org টো অফিচিয়েল লিংক আৰু ইয়াৰ যেটো নোটিফিকেশন আপোনালোকে ইয়াৰ পৰা চাব পাৰিব ডাউনলোড নহলে আপোনালোকে ক্লিক কৰিব ইয়াতে যেটো অফিচিয়েল নোটিফিকেশন আছে এটা দেখা পাব এই নোটিফিকেশনটো আপোনালোকে ইয়াৰ পৰা চাব পাৰিব ইয়াতে সম্পূৰ্ণ দিয়া আছে নোটিফিকেশন আপোনালোকে ইয়াতে দেখা পাব তো নোটিফিকেশনটো আপোনালোকে এবাৰ চাই ল'ব তো নোটিফিকেশনটো চালে আপোনালোকে কমপ্লিট জানকাৰী ইয়াতে আপোনালোকে পাই যাব ইয়াতে দেখা পাই আছে গোটেই নোটিছ সো আবেদনৰ বাবে 27 তাৰিখৰ পৰা খোল খাব আৰু অনলাইন ইয়াতে ক্লিক কৰিব
ঠিক আছে ইয়াতে লিংক দিয়া আছে ক্লিক হিয়াৰ অনলাইন আবেদন কৰক ক্লিক হিয়াৰ ইয়াতে আপোনালোকে যাব অফিচিয়েল ৱেবছাইটটো খোল খাব ইয়াতে 27 তাৰিখ আহাৰ লগে লগে ইয়াতে লিংকটো আপোনালোকে দেখাব আৰু আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব সো বন্ধুসকল আজি ভিডিঅ'ত এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব